এইডোখৰ জেগালৈকে আহিছিলোঁ মই ভিডিঅ' বনাবলৈ বুলি। সেইকেইটা চুনু আৰু সেই ভাইটিজন গৈ পিনে নি ৱাত গৈ ভিডিঅ' বনাবলৈ লৈছেগৈ। সেই অফিচটোৰ ভিতৰত গৈছিলোঁ ভিডিঅ' বনাবলৈ বুলি। কিবা বহুত ধুনীয়া ধুনীয়া বস্তু আছে তাৰ ভিতৰত, কিন্তু তলাটো মাৰি থোৱা আছে কাৰণে ভিতৰত সোমাব নোৱাৰিলোঁ আমি। আৰু ছানডে অহা হ'লে পাৰিলোহেঁতেন, কিন্তু ছানডে সেইদিনাখনি যে নাহিছিলোঁ তাত মদ খোৱা মানুহ ঢেৰ হয়, সেইটো কাৰণে অহা নহ'ল। সেইফালে গছখিনি দেখিছেনে? এইখিনি কি বুলি কয় মই নাজানো, তামোল লাগে নে নালাগে সেইটোও নাজানো। আমাৰ অসমত দেখিছোঁ মই বহুত মানুহৰ ঘৰতো দেখিছোঁ। এজোপা কি বুলি কয় কমেণ্ট কৰি কোনোবাই জানিলে ক'বচোন দেই, মই হ'লে নাজানো। গছজোপা বহুতেই ভাল লাগিছে এইডোখৰত। পিছে এতিয়া খৰাং হৈ গ'ল যে ইমান এটা হেৰি লগা নাই। পাহাৰখন তেনেই ওচৰতে, আমি এতিয়া পাহাৰখনৰ ওচৰতে পাইছোঁহি। ইয়াত দেখিছেনে? আহিছোঁ তেনেকৈ দেখাবলগীয়া জেগা ইয়াত একোৱেই নাই। তথাপিও আৰু মই যেতিয়া আহিলোঁ মোৰ লগতো আপোনালোকে অকণমান উপভোগ কৰক ইয়াৰ জেগাবোৰ। হয়তো চবেই বিচাৰি ফুৰে, চবেই কয়, আৰু কিছুমান মোৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকে কয় আপুনি ক'ত থাকে দেখাবচোন জেগাবোৰ, অলপমান বাহিৰৰ জেগাবোৰ চাবলৈ মন যায়। আৰু মই যিহেতু এতিয়া ভিডিঅ' বনাইছোঁ ন, যিহেতু মই যিখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? এইখন মেডিকেল বনাই আছে ইয়াত। সেইটো বিল্ডিংবোৰ, সেইখন পাহাৰখন, আমি পাহাৰৰ ওচৰতে আছোঁ। আৰু 10-15 মিনিটমান গ'লে মানে পাহাৰৰ ওচৰ পামগৈ। সেই পাহাৰৰ ওপৰতো ইয়াত বিল্ডিং আছে দেখিছেনে? এখন মেডিকেল বহাইছে, এখন মেডিকেলখনৰ অফিচ হ'ব যেন পাইছোঁ। এইটো চুনু খুৰাকৰ লগত গৈছে, ফটো মাৰিবলৈ গৈছে। এতিয়া আহিছোঁ, ইমান ৰ'দত আহিছোঁ, তথাপিও মানে ভিডিঅ' বনাবলৈ এৰা নাই সিহঁতিকেইটাই। মই কৈছোঁ যাওঁ ব'লা, ইমান ৰ'দ দিছে আৰু দুপৰীয়া আহিবলৈ মন নাযায়। সিহঁতি তথাপিও নুশুনিলে। গৈ আছোঁ এতিয়া আমি। এইটো অফিচ, ভিতৰত বহুত ধুনীয়া ধুনীয়া কিবা কিবা বস্তু আছে। আৰু এইজনী মই দেখিছেনে? এইজনীয়ে মই গ্লাছখনত ওলাইছে। এইখিনি এই ফুলখিনি যেতিয়া বাৰিষা হ'ব নহয় বহুত ধুনীয়া ফুলিব। চুনু চাওঁ, এইফালে চাওঁ। এইজোপা হৈছে নিম গছ। হাই ক ভাবিজি, কয় ভাবিজি। সেয়া ফটো মাৰিব লাগে তাক। সেইখন পাহাৰখন ভাবিজি কেছে অ' ভঙা ভঙা হিন্দী। মই যে দেখাইছিলোঁ সেই তামোল কেইজোপা, এই এনেকুৱা লাগিব অকণমানি অকণমানি বস্তুটো লাগিব। সেয়া ক'ত উঠিছে আমাৰ পোৱালি, অৱস্থা নাইকিয়া হৈ গৈছেগৈ। সি বনাই আছে ভিডিঅ'। মই বোলো মই ধৰি দিবলৈ নাই দেই, ষ্টেণ্ডডাল আছিলে, ষ্টেণ্ডডাল লৈ নালাগিলে, মোৰ ষ্টেণ্ড আছে। সি ভিডিঅ' বনোৱাত 1 নম্বৰ। সেইটো ভিডিঅ' বনাই আছে। চুনু গৈ হোৱাত আছেগৈ। মই এইটো অফিচটো দৰ্জাখন বন্ধ আছে। এতিয়া গৈ আছোঁ, ৰৈ আছোঁ। চুনু আজা, বহুত ৰ'দ দিছে। ভিডিঅ' বনোৱাত কেনেকুৱা ডান্স মাৰিছে দেই। সেয়া ফকতীয়া ডান্স মাৰিছে সি। জেগালৈকে আহিছোঁ ফুৰিবলৈনো কি আৰু, পাহাৰৰ ওপৰত আছে এডোখৰ জেগা। এতিয়া মই যে গ্ৰাউণ্ডখনলৈ যাওঁ, গ্ৰাউণ্ডখন ধুনীয়াকৈ এডোখৰ পৰা ধুনীয়াকৈ ওলাই থাকে। সেইখনে গ্ৰাউণ্ডখন, আমি ওপৰত উঠি আছোঁ এতিয়া। এইজনে ভিডিঅ' বনোৱাত ব্যস্ত। চুনু এইফালে চাই দিয়া, হাই কৰা। এইফালে ভিডিঅ' বনাই আছে চুনুৱে, তাৰ কিবা কৰি ভিডিঅ'খিনি বনাই আছে। মই এইফালে বনাই আছোঁ। এইডোখৰ জেগা এডোখৰলৈ আহিম বুলি মই কাহানি বাবা ভাবি আছিলোঁ, আজি আহিলোঁ। এতিয়া গোটেই খৰাং হৈ গৈছে। যেতিয়া বাৰিষা হ'ব তেতিয়া এইডোখৰ জেগা বহুত ধুনীয়া হ'ব দেখিবলৈ ন। এইটো চুনুক দেখা দিয়া, অলপমান জেগাডোখৰ দেখা দিয়া। পাহাৰখনৰ ওচৰতে আমি আছোঁহি, তেনেই এতিয়া পাহাৰখনৰ ওচৰতে আছোঁ। চুনু এইফালে কি কৰি আছে? চুনু কিবা এটা কৈ দিয়া। এইডোখৰ জেগা সঁচাকৈ বহুত ধুনীয়া লাগে। নিজান জেগাডোখৰ বহুত নিজান। আজি মঙলবাৰ ন, মানুহ নাই হোৱা ইমান। দেওবাৰ বাৰত বহুত মানুহ হয়। এইখিনি ল'ৰা গোটেই বহি মদ চদ খাই থাকে, সেইটো কাৰণে অহা নহ'ল ইটো দেওবাৰে। আজি ভাবিলোঁ এতিয়া যাওঁ, লগ এটাও পাইছোঁ। চুনুও আজি গাটো বেয়া আছিলে, মেডিকেলৰ পৰা আনিছোঁ তাক। এতিয়া ভাবিলোঁ অকণমান খুৱাই আনিলে গাটো মনটো ভাল লাগিব। আৰু বতাহ এজাকো বহুত ধুনীয়া, আজি বতৰটোও ভাল কৰিছে। বতাহ এজাক মাৰি আছে। ইফালে নিম গছৰ তলত অলপ টাইম তাক বহালোঁ। একো চাবলগীয়া জেগা তেনেকৈ নাই, কিন্তু
এনেই ভাল লাগিছে, ভাল লাগে কাৰণে মই এডোখৰ জেগালৈ আহোঁ নিজান, তাতে মানুহো নাথাকে ইমান। বন্ধ কৰি দিওঁ। এজনে মোক ভিডিঅ' বনাই দিছিলে, থেংক ইউ দেই। এইফালে চাওঁ, তেওঁ ভিডিঅ' বনাই দিছে মোক, আৰু লগতে ইনষ্টাগ্ৰামত ভিডিঅ' বনাইও দিছে, ইউটিউবত ভিডিঅ'খিনিও বনাই দিছে, অকণমান সহায় কৰিছে। আচলতে মই ইমান এটা নাজানো মোবাইলৰ বিষয়ে, যদিও মই ভিডিঅ' বনাওঁ, এওঁলোকে ল'ৰা মানুহে ধুনীয়াকৈ জানে, তেওঁৱে ধুনীয়াকৈ বনাই দিছে। থেংক ইউ, আকৌ এবাৰ থেংক ইউ। এইফালে হেডফোন লগাই আছে, সি একো নাই শুনা। এইফালে চুনুৱে গান বাজি আছে। আমি পানী বটল লৈ আনিছিলোঁ, যিহেতু পাহাৰৰ ওপৰত আহিছোঁ, আমাৰ ৰুমৰ পৰা অকণমান দূৰ আছে, মানে পিয়াহ লাগিব বুলি পানী চানী লৈ আহিছোঁ। দেখাই আছোঁ দেই আমি কোনডোখৰত ৰুমত আছোঁ। এতিয়া আমি কিমান তলত আছোঁ দেখিছেনে? বহুত তলত আছোঁ। এইটো বিল্ডিংটো যে বনাই আছে, সেইফালে ৰাস্তাটোত মানুহ অহা যোৱা কৰি আছে। সেইয়া ৰাস্তাটোত মানুহ সেই দিছেনে গাড়ী আহি আছে, সেই আমি সিমান ওপৰত আছোঁ, মানুহ আৰু তলত আছে মানুহখিনি দেখিছেনে? সেইয়া তলত আছে। আৰু গাঁওখন দেখিছেনে? এইখিনিৰ পৰা বহুত তলত আছোঁ আমি। বহুত এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ, ভোকো লাগিছে, টাইমো হ'ল আমি অহা ইয়াত। চুনো যাওঁ ব'লা, হৈ গ'ল চলা। পাপা আহিব কামৰ পৰা, কিবা ক'বা? এই আহি কেনেকুৱা লাগিছে? মাতে মাতে হেনো কিবা কৰি আছে। যাওঁ, এয়া ডেইলি ব্লগ মোৰ ভাগৰ ক'বলৈ গ'লে সেয়াই। কেতিয়াবা টাইম পালে মই এনেকৈ ওলাই আহোঁ, ভাল লাগে। ওলাই আহি পেলাইনি সদায়নো কিমান ভিতৰত সোমাই থাকিম। কেতিয়াবা মই এনেকুৱা নিজান জেগাত আহি বহুত ভাল পাওঁ, অকলে থাকি ভাল পাওঁ যিহেতু। নিজান জেগাত আহিয়ে ভাল লাগে, এনেকৈ চৰাই চিৰিকটি মাত, গছ গছনি বহুতে ভাল লাগে। তাৰপিছত বিশেষকৈ ইয়াত এতিয়া বহুত খৰাং হৈ গৈছে, বাৰিষা হ'ব, আৰু বাৰিষা হোৱাৰ লগে লগে অকণমান গোটেই পূৰা সেউজীয়া হৈ যাব, ভাল লাগিব আহি, তেতিয়াও আহিম। এতিয়া মই খৰাং হৈ থকাৰ কাৰণে ইমান এটা জেগাডোখৰ বেয়া লাগিছে, কিন্তু ইভাগে চাবলৈ গ'লে ভালেই। আমি যিহেতু গাঁৱত আছোঁ, ইমান এটা ফিল নহয় যে আমি বাহিৰত আছোঁ বুলি। বহুতেই ভাল লাগে ইয়াত থাকি। চুনো যাওঁ ব'লা, কেনেবা কৈ আছোঁ, সি যোৱা নাই।